এইখিনিতে মই দিমাগী নক্সাল কি হয় সেইটো মই বুজাই দিব বিচাৰিছো দিমাগী নক্সাল সেইসকল লোক যোনে ভাৰতবৰ্ষতে বসবাস কৰে কিন্তু ভাৰতৰ পৰিৱেশ নষ্ট কৰা এটা অশান্ত পৰিৱেশ যাতে ভাৰতত বিৰাজমান থাকে তাৰে চেষ্টা কৰে আজি দিমাগী নক্সাল বুলি উমাৰ খালিদক ক'ব পাৰি সাৰ্জেল ইমামক ক'ব পাৰি যোনে ভাৰত তেৰে টুকৰে টুকৰে কৰেংগে বুলি কৈছিল যোনে চিকেন নেক তো আমাৰ নৰ্থ ইষ্টখনক ভাৰতৰ নক্সাৰ পৰা আঁতৰাই দিলেও কোনো আপত্তি নাই বুলি মন্তব্য প্ৰদান কৰিছিল ৰাষ্ট্ৰ বিৰোধী মন্তব্য অৰুন্ধতী ৰয় ডাঙৰীয়ানী যোনে কাশ্মীৰ ভাৰতৰ অংগ নহয় বুলি কয় গান্ধীজ উইথ গানছ ইণ্ডিয়াৰ হেণ্ড বুলি মন্তব্য প্ৰদান কৰে সেইসকল ব্যক্তি কেনেকৈ ভাৱধাৰা ভাৰতবৰ্ষৰ হিতে আছে আপুনি মোক কওকচোন আজি যোনে নৰ্থ ইষ্টক ভাৰতৰ নক্সাৰ পৰা আঁতৰাই দিয়া কথা ক'ব পাৰে চিকেন নেক কাটি দিয়া কথা ক'ব পাৰে সেই ব্যক্তিজন জানো আমাৰ ভাৰতবৰ্ষৰ এজন ভাল চিন্তক হয় নিশ্চিতভাৱে নহয় সেইসকল লোকে যোনে ভাৰততে বসবাস কৰি ভাৰতত অশান্তি পৰিৱেশ বিৰাজমান কৰোৱাৰ চেষ্টা কৰে সেইসকলকহে দিমাগী নক্সাল বুলি কোৱা হয় আৰু অলপ আগতে যি কৃষ্ণ কমল তাঁতী ডাঙৰীয়াই কথা এটা ক'লে যে ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি কৈছে নিশ্চিতভাৱে একেবাৰে কোৱা নাই একেবাৰে ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি কোৱা নাই পলিটিচাইজ কৰিব খুজিছে কৰক আপত্তি নাই কিন্তু চাওক প্ৰধানমন্ত্ৰীয়ে সেইসকল ব্যক্তিক দিমাগী নক্সাল বুলি আখ্যান দিছে যি 2837 জন ক্ৰিমিনেলছ যাৰ এগেইনষ্টত মলেষ্টেশ্যন কেছ আছে যাৰ এগেইনষ্টত আপোনাৰ ৰেপ কেছ আছে যাৰ এগেইনষ্টত এটেম্প টু মাৰ্ডাৰ কেছ আছে এনেকুৱা জঘন্য কেছ থকা ব্যক্তিয়ে ছাত্ৰ আন্দোলনত সোমাই পৰিৱেশ নষ্ট কৰাৰ চেষ্টা কৰিছিলে সেইসকল লোকে আচলতে দিমাগী নক্সাল হয় আজি সেইসকল ব্যক্তি যোনে পুলিচ প্ৰশাসনৰ ওপৰত হাত উঠাইছিলে যি প্ৰশাসনে আমাক দিনে ৰাতি সিকিউৰিটি দিয়ে আজি কোনোবা এজন পুলিচ অফিচাৰ হওক বা আৰ্মি অফিচাৰ কোনো এটা পাৰ্টিৰ হয় জানো তেখেতসকলতো বিজেপিৰ কাৰ্যকৰ্তা নহয় তেতিয়া হলে সেই পুলিচ অফিচাৰ সেই আৰ্মিজনৰ হাত ওপৰত হাত উঠোৱা পাথৰ দলোৱা সেই কেইজন জানো আমাৰ ভাৰতৰ ছাত্ৰ হয় নিশ্চিতভাৱে নহয় ভাৰতৰ ছাত্ৰক উদ্দেশ্য কৰি কিনে আমাৰ ভাৰতবৰ্ষখনত এটা অশান্ত পৰিৱেশ সৃষ্টি কৰাৰ চেষ্টা কৰা হৈছিল পৰিকল্পনা কৰা হৈছিল আচল অৰ্থত দিমাগী নক্সাল হেয়াহে হয় আজি প্ৰধানমন্ত্ৰীয়ে কাকো টাৰ্গেট কৰি কোৱা নাই পাৰ্টিকুলাৰলি যে দিমাগী নক্সাল আপুনি দিমাগী নক্সাল হয় কিন্তু চাওক দিমাগী নক্সালে নিজৰ চিনাকি নিজেই দাঙি ধৰি আছে আজি দিমাগী নক্সাল বুলি কোৱাৰ লগে লগে বিৰোধীৰ হক বা বিভিন্ন লোকৰ বিৰোধীৰ গাত লাগিবলগীয়াটো একোৱে নাই আজি কংগ্ৰেছ দিমাগী নক্সাল বুলি কৈছে নেকি প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছকটো কোৱা নাই আজি যদি কংগ্ৰেছৰ কোনোবা নেতাই নিজে যেনেকে পি চিদাম্বৰম ডাঙৰীয়া তেখেতে যদি নিজে ছ'চিয়েল মিডিয়াত লিখে যে ময়ো দিমাগী নক্সাল হয় প্ৰথম কথা তেখেতে দিমাগী নক্সালৰ অৰ্থ নিজে বুজি লোৱাটো উচিত আছিলে যে দিমাগী নক্সাল কাক কোৱা হয় আৰু যিহেতু তেখেতে নিজকে নিজে দিমাগী নক্সাল বুলি আখ্যান দিছে তাৰমানে চাগে হয় কাৰণ চাওক আজি 13 এপ্ৰিল 2006 চনত মনমোহন সিং ডাঙৰীয়াই এটা মন্তব্য প্ৰদান কৰিছিলে তেখেতে কৈছিলে যে ভাৰতৰ ইতিহাসত নক্সালবাদ হৈছে ইণ্ডিয়াৰ ইণ্টাৰনেল সিকিউৰিটিৰ কাৰণে আটাইতকৈ ডেঞ্জাৰাছ বিপদ হয় আটাইতকৈ ডাঙৰ বিপদ হয় বুলি কৈছিলে আৰু 21 মাৰ্চ 2026 চনত পিএম মোদী ডাঙৰীয়াই আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া নক্সালবাদ আমাৰ দেশৰ পৰা 90% অলমোষ্ট নোহোৱা কৰি পেলোৱাইছে তেনে সময়ছোৱাত যদি পি চিদাম্বৰমে আহি কয় যে ময়ো এজন দিমাগী নক্সাল হয় তেতিয়াহ'লে আমি মনমোহন সিঙক বিশ্বাস কৰাটো দৰকাৰ নে চিদাম্বৰমৰ কথাটোত ইম্পৰ্টেন্স দিয়াটো দৰকাৰ এবাৰ বিবেচনা কৰি চাওক কিয় গাত লাগিব লাগে কথাটো এনেকুৱা যেতিয়া গাত এটাত আপোনাৰ ফিনাইল ঢালি দিয়া হয় ন সাপবোৰ নিজে ওলাই আহে সেইটোৱে হৈছে এতিয়া অৰুন্ধতী ৰয় তেখেতে এগেইনষ্ট কৰিবই কাৰণ তেখেতেতো কাশ্মীৰক ভাৰতৰ অংগ নহয় বুলিয়ে মানে আৰ্টিকল 370 সমৰ্থনত থকা ব্যক্তিসকলে অপ'জ কৰিবই দিমাগী নক্সাল ৱৰ্ডটোত কাৰণ তেখেতসকলে আৰ্টিকল 370 আঁতৰোৱাটো কোনোদিনা সমৰ্থন কৰা নাই আজি উমাৰ খালিদক ছাপোৰ্ট কৰা মানুহে যি উমাৰ খালিদে ভাৰত টুকৰে টুকৰে কৰেংগে বুলি কৈছিলে তেখেতসকল নিশ্চিতভাৱে দিমাগী নক্সালে হয় কাৰণ সেই উমাৰ খালিদক কি ভাৰতৰ অংগ ভাৰতবৰ্ষৰ যদি এজন সচেতন নাগৰিক হয় উমাৰ খালিদক কি ধৰণেনো ছাপোৰ্ট কৰিব পাৰে সাৰ্জেল ইমামক কি ধৰণে ছাপোৰ্ট কৰিব পাৰে যদি ভাৰতৰ এজন সচেতন নাগৰিক হয় আজি ছাত্ৰ আন্দোলনৰ প্ৰসংগ আনিছে কৃষ্ণ কমল তাঁতী ডাঙৰীয়াই ছাত্ৰ আন্দোলনত আজাদীৰ শ্লোগান দিয়াটো কোন ফালৰ পৰা জাষ্টিফাইড হয় মোক এইটো উত্তৰ লাগে আচলতে এই সময়ছোৱাত ভাৰতবৰ্ষক আজাদী কাৰ পৰা লগা হৈছে জানে এইসকল ব্যক্তিৰ পৰা আজি নেহা বৰা ডাঙৰীয়ানীয়ে হওক বা বিভিন্ন উমৰ খালিদ হওক অৰুন্ধতী ৰয় হওক হামকো চাহিয়ে আজাদী বুলি শ্লোগান দি থাকে কাশ্মীৰ ভাৰতৰ অংগ নহয় বুলি কৈ থাকে অশান্ত পৰিৱেশ এনি টাইম ভাৰতবৰ্ষখনত সৃষ্টি কৰি থাকে আচল অৰ্থত কিন্তু আমাৰ ভাৰতবৰ্ষখনক
আজাদি লগা হৈছে এনেকুৱা চিন্তাধাৰা এনেকুৱা ভাৱধাৰা প্ৰতিপালন কৰি থকা নিজৰ মস্তিষ্কত প্ৰতিপালন কৰি থকা ব্যক্তিৰ পৰা তেতিয়াহে হয়তো আমাৰ ভাৰতখন উন্নয়ন পথত আৰু বেছি আগবাঢ়িবলৈ সক্ষম হ'ব ভাৰতীয় জনতা পাৰ্টিয়ে নক্সালবাদ খতম কৰাৰ কাৰণে আজি বিভিন্ন ছোৱালীয়ে যোনে আগৰ দিনত হয়তো বন্দুক হাতত দাঙি ধৰিছিলে সেই ছোৱালীয়ে এতিয়া কেইবাটাও ফেশ্বন শ্ব'ত ৱাক কৰি আছে আৰু ফেশ্বন শ্ব' বুলি নহয় মাল্টিনেশ্যনেল কোম্পানীজত কাম কৰি আছে হেয়া হৈছে ভাৰতীয় জনতা পাৰ্টিৰ এচিভমেণ্ট আজি চাব জেনজিৰ আচলতে দুখ লগা বিষয় যে কংগ্ৰেছৰ হাতত বা বিৰোধীৰ হাতত কোনো টপিক নাই তেখেতসকলে বাৰংবাৰ বিফল হৈ আছে তেখেতসকলে কৰা দুৰ্নীতিৰ বাবে সেইকাৰণে আমাৰ যোনখিনি সিধা সাধা আমাৰ ইনোসেন্ট জেনজি জেন আলফা সকলক কান্ধত বন্দুক থৈ তেখেতসকলে নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰাৰ চেষ্টা কৰি আছে আজি কক্ৰোচ জনতা পাৰ্টিৰ কথা এইখন মঞ্চত উত্থাপন হৈছেই যেহেতু মই এইখিনিতে এইটো প্ৰশ্ন কৰিব বিচাৰিছো যে কক্ৰোচ জনতা পাৰ্টিৰ ডিমাণ্ডটো ষ্টুডেণ্টছৰ কাৰণে আছিলে ইনিচিয়েলি কিন্তু সেই কক্ৰোচ জনতা পাৰ্টিৰে প্লেটফৰ্মত উমাৰ খালিদক সাপোৰ্ট কৰা মন্তব্য প্ৰদান কিয় কৰা হ'ল অৰুন্ধতী ৰয় ডাঙৰীয়ানী কিয় তাতে মন্তব্য প্ৰদান কৰাৰ কাৰণে প্লেটফৰ্ম দিয়া হ'ল সেইটো যদি একো এটা কক্ৰোচ জনতা পাৰ্টি যদি ৰাজনৈতিক দল নাছিলে তেতিয়াহ'লে তাতে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলক তাতে নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ কাৰণে ডাঙৰ ডাঙৰ ভাষণ দিয়াৰ কিয় সুযোগ দিয়া প্ৰদান কৰা হ'ল তাতে ৰামক কিয় অপমান কৰা হ'ল তাতে আল্লাহকে সবতকে ডাঙৰ বুলি মন্তব্য কিয় প্ৰদান কৰা চাওক আজি জেনজিৰ কান্ধত যে বন্দুক থয় বিৰোধীয়ে নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিব চেষ্টা কৰিছে সেইটো একেবাৰে লজ্জাজনক আজি কংগ্ৰেছৰ চৰকাৰৰ সময়ত এশতকৈও অধিকবাৰ পেপাৰ লিক হৈছিলে কপিল সিব্বাল ডাঙৰীয়াই ৰিজিগনেশ্যন দিছিলে নে মনমোহন সিং ডাঙৰীয়াই ৰিজিগনেশ্যন দিছিলে নে অশোক গেহলট ডাঙৰীয়াই ৰিজিগনেশ্যন দিছিলে আজি ঝাৰখণ্ডত ষ্টুডেণ্টছ প্ৰটেষ্ট চলি আছে কিয় ঝাৰখণ্ডৰ ষ্টুডেণ্ট প্ৰটেষ্টত তাতে কংগ্ৰেছৰ কোনো প্ৰতিনিধি এতিয়ালৈকে যোৱা নাই কিয় বেলেগ ষ্টুডেণ্ট এছ'চিয়েশ্যনৰ নেতাসকল তাৰলৈকে যোৱা নাই এগৰাকী গৈছিলে AISৰ আপোনাৰ নেহা বৰা ডাঙৰীয়ানী আৰু তেখেতে যেতিয়া ষ্টুডেণ্টৰ হকে কথা কম বুলি মঞ্চত উঠিলে সেই সময়ছোৱাত তেখেতে তাতে শ্লোগান দিয়া আৰম্ভ কৰিলে হামকো চাহিয়ে আজাদী যাৰ ফলৰ স্বৰূপে ষ্টুডেণ্টছৰ গাৰ্জিয়ান আৰু ষ্টুডেণ্টসকলে তেখেতক মঞ্চৰ পৰা নমাই দিলে আজি ষ্টুডেণ্ট প্ৰটেষ্টত হামকো চাহিয়ে আজাদী শ্লোগানে কিয় স্থান লাভ কৰিছে তো সেইখিনি আমাৰ ছাত্ৰ ছাত্ৰী হয় নেকি সেইসকল ব্যক্তি যোনে এই প্ৰটেষ্টৰ নামত নিজৰ গোপনীয় অংগ দেখুৱাই ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাই আছিলে যোনে অশ্লীল শব্দ যিবোৰ শব্দ হয়তো আমি মুখেৰে ক'ব নোৱাৰো নিজৰ মা দেউতাৰ লগত ভিডিঅ' চাব নোৱাৰো সেই শব্দ যে কৈ আছিলে সেইসকল আমাৰ ভাৰতবৰ্ষৰ জেনজি হয় নেকি কেতিয়াও নহয় আমাৰ ভাৰতবৰ্ষৰ জেনজি তাতকৈ বহুত ওপৰত হয় আৰু বহুত শিক্ষিত হয় জেনজি অলৱেজ থিংছ ডিফাৰেণ্ট কিন্তু দুখ লগা বিষয় এইটোৱে যে জেনজিৰ কান্ধত বন্দুক চলাই নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ কাৰণে এই বিৰোধীসকলে এতিয়াও টপিকটো সম্পূৰ্ণ ওলোটাই কিনে জেনজি কোৱা বুলিহে ক'বলৈ চেষ্টা কৰি আছে মই পুনৰবাৰ কম দিমাগী নক্সাল সেইসকল ব্যক্তি যোনে ভাৰততে বসবাস কৰে কিন্তু ভাৰতৰ বিভাজন ভাৰতক টুকৰা টুকৰা কৰাৰ সপোন ৰছে আজি দিমাগী নক্সাল সেইসকল ব্যক্তি যোনে বন্দে মাতৰমক সন্মান দিব নাজানে 15 আগষ্টৰ দিনাই আমি সোনিয়া গান্ধী ডাঙৰীয়ানীয়ে বন্দে মাতৰমক কি ধৰণে আমাৰ ৰাষ্ট্ৰীয় সংগীত কি ধৰণে অপমান কৰিলে সেয়া জানো আমি সমগ্ৰ ভাৰতবৰ্ষই দেখা নাই তেওঁ অস্থিৰ হৈ পৰিছিলে যেতিয়া পূৰ্ণাংগ বন্দে মাতৰম গানটো গোৱা হৈছিলে ৰাহুল গান্ধীৰ এক্সপ্ৰেছন চাওক সেয়া আমি বিজেপিয়ে কোৱা কথা নহয় জলজল পটপটকৈ সামাজিক মাধ্যমত আছে যোনগৰাকী ব্যক্তিয়ে ভাৰততে বসবাস কৰি বন্দে মাতৰম সন্মান দিব নোৱাৰে সেইজন জানো দিমাগী নক্সাল নহয় নিশ্চিতভাৱে হয় আৰু দিমাগী নক্সালৰ সাপোৰ্টত এতিয়া দিমাগী নক্সাল শব্দটো এগেইনষ্ট কৰি যিসকল ব্যক্তি ওলাই আছে আচলতে আমাৰ যশস্বী প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেই আচল স্বৰূপটোহে দাঙি ধৰিব বিচাৰিছিলে যে আজি চিদাম্বৰম ডাঙৰীয়াই নিজকে দিমাগী নক্সাল বুলি আখ্যান দিছে মোদী ডাঙৰীয়াইতো কোৱা নাছিলে তেখেতে নিজেই ক'লে তেখেতৰ মগজুটো হয়তো এনেকুৱা থিংকিং আছে আজি ছত্তীশগড়ত আপোনাৰ কংগ্ৰেছৰ বিভিন্ন নেতাক বোম ব্লাষ্ট কৰি নক্সালে হত্যা কৰিছিলে তাৰ এগেইনষ্টত কি পদক্ষেপ গ্ৰহণ কৰিছিলে সেই সময়ছোৱাত কংগ্ৰেছ চৰকাৰে একো নাই নক্সালবাদটো একেবাৰে হেক কৰিব পৰা নাছিলে কিন্তু মই গৌৰৱ কৰোঁ যে ভাৰতীয় জনতা পাৰ্টিয়ে বন্দুকধাৰী নক্সালবাদ খতম কৰিছে কিন্তু দিমাগী নক্সালবাদে বন্দুক হাতত নলয়তো এইসমূহ কাৰ্যত লিপ্ত থাকে যি 2837 জন ব্যক্তি ক্ৰিমিনেল কেছেছ থকা ব্যক্তিয়ে CJPৰ প্ৰটেষ্টত পৰিৱেশ নষ্ট কৰিছিলে সেইসকলহে হৈছে দিমাগী নক্সাল